নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আসামলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি অসমৰ যোনখিনি ইম্পৰ্টেন্ট মন্দিৰ আছে সেই মন্দিৰসমূহৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম কামাখ্যা টেম্পল বা কামাখ্যা মন্দিৰ ক'ত আছে নীলাচল পাহাৰত আছে নীলাচল হিল আৰু গুৱাহাটীত আছে এটো আমি সকলোৱে জানো আৰু এটো কি হয় এটা ওয়ান অফ দা oldest 51 শক্তিপীঠ ইন ইন্ডিয়া মানে আমাৰ ভাৰতত 51খন শক্তিপীঠ আছে তাৰে এখন হৈ গল কামাখ্যা মন্দিৰ ওকে আৰু এই কামাখ্যা মন্দিৰটো চাৰিওকাষে 10টা মন্দিৰ আছে সেই 10টা মন্দিৰ কালে ডেডিকেট কৰা আছে ডেডিকেটেড টু 10 মহাবিদ্যাস আৰু কি হয় সেইখিনি ইয়াত লিখা আছে আপোনালোকে চাই ল'ব পাৰিব কামাখ্যা মন্দিৰৰ ভিতৰত এটা পুখুৰী আছে আৰু সেই পুখুৰীটোৰ নামটো কি হয় সৌভাগ্য কুণ্ড ঠিক আছে আৰু এটো বিশ্বাস কৰা হয় যে এই যোনটো সৌভাগ্য কুণ্ড আছে এই সৌভাগ্য কুণ্ডটো দেৱৰাজ ইন্দ্ৰই নিৰ্মাণ কৰিছে বুলি বিশ্বাস কৰা হয় নিঘেৰিং শিৱদৌল আছে গোলাঘাটত ওকে এই মন্দিৰটো কছাৰীসকলে নিৰ্মাণ কৰিছিল ডিউৰিং 8th to 9th century AD কিন্তু কি হৈছিলে বহুত নেচাৰেল কেলেমিটিজ যেনেকৈ ধৰক ভূমিকম্প এইবিলাকৰ কাৰণে মন্দিৰটো ধ্বংস হৈ গৈছিল পাছত মানে প্ৰেজেন্টলি এই যোনটো মন্দিৰ আপোনালোকে দেখা পায় এতিয়া সেই মন্দিৰভাগ কোনে নিৰ্মাণ কৰিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই ঠিক আছে আৰু সেই মন্দিৰটোৰ চাৰিওকাষে চাৰিটা সৰু সৰু দৌল আছে সেই দৌলগিটা কালে ডেডিকেট কৰা আছে গণেশ বিষ্ণু দুৰ্গা আৰু সূৰ্য মানে সূৰ্য দেৱতালে ওকে যোনভাগ মেইন দৌল মানে যোনভাগ নিঘেৰিং মেইন শিৱদৌল সেই শিৱদৌলৰ যোনভাগ শিৱলিংগ আছে সেই শিৱলিংগ ভাগক কি বুলি কয় বানলিংগ শিৱদৌল আছে শিৱসাগৰত এই শিৱদৌলৰ লগতে আৰু দুটা দৌল আছে কি বিষ্ণুদৌল আৰু দেৱীদৌল এই বিষ্ণুদৌলত ডিভোট কৰা আছে টু লৰ্ড বিষ্ণুলৈ ডিভোট কৰা আছে আৰু এই দেৱীদৌলটো ডিভোট কৰা আছে কালে দুৰ্গালে ঠিক আছে এতিয়া এই শিৱদৌলটো য'ত আছে তাৰ লগতে এটা পুখুৰী আছে আৰু সেই পুখুৰীটো কেতিয়া নিৰ্মাণ হৈছিল বিটুইন 1731 and 1738 আৰু যোনখিনি মন্দিৰ মানে শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল এইখিনি নিৰ্মাণ কৰিছিল কেতিয়া 1734 বাই বৰৰজা অম্বিকা আৰু অম্বিকা আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী ঠিক আছে এতিয়া শিৱসাগৰত থকা এই শিৱদৌলৰ হাইট কিমান হয় 104 ফুট আৰু আপোনালোকে যদি চাই ইয়াত দেখিব যে এই মন্দিৰ ভাগৰ একেবাৰে ওপৰত যোনটো ক্ৰাউন আছে সেই ক্ৰাউনটো কিহৰ হয় 8 ফুট হাই এটা গোল্ডেন ডোম মানে এটো এটা সোণৰ কলসী Kedareশ্বর temple is a significant medieval temple dedicated to Lord Shiva মানে এই মন্দিৰ ভাগ এভাগ শিৱ মন্দিৰ আৰু কোনে নিৰ্মাণ কৰিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই 1753 কেদাৰেশ্বৰ মন্দিৰ আছে মদনাচল হিলক ইন হাজো মদনাচল পাহাৰত আছে হাজোত আৰু this is one of the rare স্বয়ম্ভু মানে self originated লিংগ ইন অৰ্ধনাৰীশ্বৰ ফৰ্ম অফ লৰ্ড শিৱ মানে শিৱৰ যোনটো অৰ্ধনাৰীশ্বৰ ৰূপ আছে সেই ৰূপটোৰে লিংগভাগ ইয়াত আছে আৰু the লিংগ is kept covered by metal bowl by the priest অশ্বক্লান্ত temple is one of the most important sign of Lord Vishnu মানে অশ্বক্লান্ত মন্দিৰ এটা বিষ্ণু মন্দিৰ হয় আৰু the deity worship here is called Ananta Soyani Vishnu which refers to the sitting position of Lord Vishnu on the serpent আৰু এই অশ্বক্লান্ত মন্দিৰ ক'ত আছে গুৱাহাটীত আছে on a rocky bed near ব্ৰহ্মপুত্ৰ river ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই অশ্বক্লান্ত মন্দিৰ আছে According to the legend, Lord Krishna stopped here with his army and the horses before he killed Narakasur, who was the ruler of this land. আৰু কোৱা হৈছে যে কৃষ্ণই নৰকাসুৰক বধ কৰাৰ আগতে ইয়াতে ৰৈছিল
Boishistha temple. The Boishistha temple situated on the Sandhasal hill in the southeast corner of the Guwahati city. Boishistha temple বা আশ্ৰম ক'ত আছে সন্ধ্যাচল পাহাৰত আছে গুৱাহাটীত এটা শিৱ মন্দিৰ হয় আৰু কোনে নিৰ্মাণ কৰিছিল আহোম কিং ৰাজেশ্বৰ সিংহ ইন 1764 The history of Boishistha ashram where the temple is located dates back to the Vedic age. The temple is believed to be the home of famous sage Boishistha, also known as Boishistha. So, Boishistha Munir kotha সকলে শুনিছে এই বৈশিষ্ট্য মুনিৰ ঘৰ বুলি এই টেম্পলটো বিশ্বাস কৰা যায় okay the temple is located on the outskirts of Garbhanga Reserve Forest of Guwahati. The temple stands on the bank of mountain streams originated from the hills of Meghalaya which becomes the river Boishistha and Bahini or Bhorolu flowing through the city মানে বৈশিষ্ট্য মন্দিৰৰ কাষতে যোনখন নদী বৈ গৈছে সেইখনক কি বুলি কয় বৈশিষ্ট্য নদী Umananda temple. This Shiva temple is located in Umananda. And Umananda ki hoy smallest river island of Brahmaputra. Kod ase Guwahati ase. The British name the island Peacock Island for its structure. Aru Umananda mondir tu juntu dipot ase hei dip tuk ki buli koy Peacock Island buli koy aru ei naam tu British সকলে দিছিলে According to a myth in Kalika Puran, Shiva burned Kamdev with his third eye on Umananda when he interrupted Shiva's deep meditation. Hence the land is also known as Bhasma Sol. মানে কি কৈছে শিৱয়ে কামদেৱক ইয়াত তেওঁৰ তৃতীয় চকুৰেদি ভস্ম কৰিছিল হেতু কাৰণে এই দ্বীপটোক ভস্মস্থল বুলিও জনা যায় Ugratara temple. Ugratara temple is an important Shakti shrine dedicated to Tara located in western side of Jurpukhuri in the heart of Guwahati city in the Lota Hill. So Ugratara sundu mondir ase ei mondir tu kale dedicate kora ase dedicated to Tara thik ase Jurpukhuri parot ase Guwahati Lota Hillot ase The present temple of Ugratara was built by Ahom king Shivasingha in 1725 AD aru mondir tu present juntu mondir ei mondir tu kone nirman korisil Ahom raja Shivasingha 1725 AD who had excavated a tank 3 years before known as Jurpukhuri aru he Jurpukhuri tu Shivasingha khondoisil In the Garbhagriha of Ugratara there is no image or idol of her a small pit filled with water is considered as the goddess Next Mahabhairav temple dedicated to Lord Shiva মানে এটা শিৱ মন্দিৰ হয় আৰু located at the hillock on the northern part of Tezpurat আছে This temple is believed to have been established by King Bano in the prehistorical times মানে বান ৰজাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয় The Shivalinga of this temple is said to be made of living stone which grows over slowly by the years মানে এটা জীৱন্ত শিল দি নিৰ্মাণ কৰিছে বুলি বিশ্বাস কৰা হয় যোনটো বছৰি বাঢ়ি থাকে Some people believe that Bano attained prosperity by worshipping Lord Shiva in this temple Tameswari temple is a temple for the tribal goddess called Kesai Khati is situated about 18 km away from Sadia in Tinsukia ক'ত আছে Tinsukia আছে The temple was in the custody of non-Brahmin tribal priests called ADRE সকলৰ আন্ডাৰত এই Tameswari মন্দিৰটো আছিলে The style of construction of the temple is unique where the entire structure is on a single stone building constructed without cement মানে গোটে মন্দিৰটো এটা শিলৰ পৰা নিৰ্মাণ কৰা হৈছিল The stone has been held together by iron pins but without any clamps কোনো ক্লেম্প নোহোৱাকে অকল লোহাৰৰ কিছুমান পিন দি পেলাই এই মন্দিৰটোৰ শিলবিলাক জোৰা লগোৱা হৈছিল The interior of the temple has magnificent sculpted images of birds, animals, flowers and superb geometrical designs. Next, Navagrah temple is located in the Chitrachal hill. Chitrachal paharot ase in the southeastern part of Guwahati city.
The temple is devoted to Navagrah, the 9 major celestial bodies of Hindu astronomy. ঠিক আছে, আৰু এই টেম্পলটো ডিভোট কৰা আছে 9জন নৱগ্ৰহলে, যেনেকৈ ধৰক শনি, ৰাহু, কেতু এইখিনিলৈ. The temple is research center for both astrology and astronomy. The temple, which is in existence at present, was built by King Rajeshwar Singha in 1752 AD. মানে বৰ্তমানৰ যোনটো মন্দিৰ, সেই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? কিং ৰাজেশ্বৰ সিংহই ইন 1752 AD. Dor Parbatia temple, located in the village of Dor Parbatia in Tezpur, Assam, is one of the oldest Hindu temple in Assam, known for its finest representation of architectural splendor. গতিকে এই Dor Parbatia temple ক'ত আছে? তেজপুৰত আছে. The antiquities found at the Dor Parbatia are inferred to have been from a temple complex built during the 5th or the 6th century prior to the Bhaskar Burman period. During the Ahom period, a Shiva temple was built with the bricks over the ruins of ancient Gupta period temple. When the Ahom period temple was destroyed during the Assam earthquake of 1897, the remains of Gupta period temple were exposed, but only in the form of a door frame made of stone. মানে কি কৈছে? টেম্পলটো, এই মন্দিৰটো বনাইছিল 5th বা 6th century ভাস্কৰ বৰ্মনৰ আগতেই. ঠিক আছে, পাছত কি হ'ল, আহোমসকলে সেই যোনটো আগৰ গুপ্তাৰ দিনৰ, গুপ্তা বংশৰ দিনৰ যোনটো মন্দিৰ আছিল, তাৰ ওপৰত এটা আহোমসকলে শিৱ মন্দিৰ নিৰ্মাণ কৰিলে. কিন্তু 1897ত যোনটো ভূমিকম্প আহিছিল, তাত কি হয়, সেই আহোমসকলে নিৰ্মাণ কৰা মন্দিৰটোৰ ধ্বংস হৈ যায়, আৰু ধ্বংস হৈ পেলাই সেই গুপ্তা পিৰিয়ডত নিৰ্মাণ হোৱা মন্দিৰটো ওলাই আহে. কিন্তু গোটেই মন্দিৰটো ওলাই নাহে, কি আহে, এখন দৰ্জা হিচাপেহে ওলাই আহে. হয়গ্ৰীব মাধৱ টেম্পল. হয়গ্ৰীব মাধৱ টেম্পল ইজ লোকেটেড অন এ হিল কল মণিকুট ইন হাজো. গতিকে হাজোৰ মণিকুট পাহাৰত এই হয়গ্ৰীব মাধৱ মন্দিৰ আছে. হয়গ্ৰীব মাধৱ টেম্পল ইজ লোকেটেড অন এ হিল কল মণিকুট ইন হাজো. গতিকে হাজোৰ মণিকুট পাহাৰত এই হয়গ্ৰীব মাধৱ মন্দিৰ আছে. দ্য কালিকা পুৰাণ, কম্প'জড ইন দ্য 11th century in Kamrupa, talks about the origin of this form of Vishnu and his final establishment in the hill of Monikut, where the present temple is located. The present temple structure was constructed by King Raghudev Narayan in 1583. So গতিকে বৰ্তমানৰ যোনটো মন্দিৰ, সেই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? কিং ৰঘুদেৱ নাৰায়ণ, আৰু কেতিয়া? 1583. According to some historian, the king of Pala dynasty constructed it in 10th century. আৰু কিছুমান হিষ্টৰিয়ানে এইটো বিশ্বাস কৰে যে এইটো কোনে নিৰ্মাণ কৰিছিল? পালা বংশয়ে 10th century নিৰ্মাণ কৰিছিল. The temple enshrines an image of Lord Vishnu which resembles the image of Lord Jagannath at Puri. It is believed that Lord Buddha acquired nirvana or moksha in this place. There is a big pond known as Madhav Pukhuri. ঠিক আছে, so কি কৈছে যে এই মন্দিৰত যোনভাগ বিষ্ণুৰ মূৰ্তি আছে, সেই মূৰ্তিভাগ মিলে পুৰীত থকা জগন্নাথৰ লগত. ঠিক আছে, আৰু এইটো বিশ্বাস কৰা হয় যে ইয়াত কি লৰ্ড বুদ্ধাই নিৰ্বাণা এটেইন কৰিছিল. Mahamaya temple. The Mahamaya temple or the Mahamaya Dham of Bogoribari is a sacred place of Hindu worship. The holy shrine is located in Kokrajhar. So Mahamaya temple ক'ত আছে? কোকৰাঝাৰত আছে. It is believed that the famous goddess Mahamaya was traditionally worshipped by the local people of Prabhatjoar like Kosaris, Koses and Nats. It was also the presiding deity of Zamindar, মানে landlords of Prabhatjoar. So এইখিনি আছিল অসমত থকা মন্দিৰসমূহৰ বিষয়ে. যদি ইয়াৰ বাহিৰে আৰু কিবা থাকি গৈছে তেতিয়াহ'লে আমি বেলেগ এটা পাৰ্টত লৈ আহিম সেইখিনি. আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব. ধন্যবাদ.